নাই চাওক যিবোৰ মাদ্ৰাছাটো আপোনালোকে দেখিছে মাদ্ৰাছা ভাঙিয়ে পেলাইছে কিবাটো কাৰণত চৰকাৰে ভাঙিছে কিবাটো পাইছে চৰকাৰৰ হাতত নিশ্চয় নথি পত্ৰ আছে নহ'লেতো আৰু প্ৰশাসনে ভাঙি নিদিয়ে আৰু হিমন্ত বিশ্ব শৰ্মাৰ দৰে এগৰাকী মুখ্যমন্ত্ৰীয়ে এইটো নজনাকৈ কাম নকৰে কিবাটো নিশ্চিতভাৱে তাৰ কাৰণ আছে হয়তো আমি বহু কথা জনা নাই বুজা নাই তেওঁ হয়তো সম্পূৰ্ণকৈ কৈছে নকৰিছে বাদ দিয়ক কিন্তু কিবাটো কাৰণ আছে ভঙাৰ আগত পিছত কিবা কাৰণ আছে কিন্তু আমি যিটো কথা কৈছোঁ আজি মাদ্ৰাছা ভাঙি দিয়াটোৱে এইটো কথা স্পষ্ট কৰিছে যে বিগত ৪-৫ বছৰ আমি যিবোৰ কথা কৈ থাকিলোঁ যে সন্ত্ৰাসবাদী নিৰ্মাণৰ কাৰখানাই মছজিদ মাদ্ৰাছাবোৰ এইবোৰ য'তেই তেনেকুৱা তথ্য পাইছে এইবোৰ ভাঙি পেলাব লাগে এইবোৰ নোহোৱা কৰি পেলাব লাগে আজি চৰকাৰে কৰিছে তাৰমানে আমি কোৱা কথাবোৰ সঁচা আজি ইমান দিনৰ পৰা যিবোৰ কৈ আহিলোঁ এইবোৰ সন্ত্ৰাসবাদী নিৰ্মাণৰ কাৰখানা বুলি যে কৈ আহিলোঁ সেই সন্ত্ৰাসবাদী নিৰ্মাণৰ কাৰখানাত সন্ত্ৰাসবাদীৰ হাত পুঠি পাইছে সন্ত্ৰাসবাদীৰ বিভিন্ন নথি পত্ৰ পাইছে জিহাদীৰ বিভিন্ন ডকুমেণ্ট পাইছে আৰু সেইকাৰণে চৰকাৰে ভাঙি পেলাইছে আমি ভাবোঁ য'ত যিবোৰ ঠাইত এই ধৰণৰ অসামাজিক আৰু আমাৰ ভাৰতীয় সভ্যতা সংস্কৃতি পৰিপন্থী মানৱ সভ্যতা মানৱ জীৱনৰ পৰিপন্থী কাম হৈছে সেইবোৰ এনেকৈ ভাঙি পেলাব লাগে কুটুম্ব সুৰক্ষা পৰিষদৰ কাৰো লগত বিতৰ্ক নাই আৰম্ভণিটো নাছিল আজিও নাই আৰু আহি থকা দিনতো আমাৰ বিতৰ্ক কৰিব লগা নাই সনাতন হিন্দু সভ্যতা সংস্কৃতিত বিশ্বাস কৰা প্ৰতিটো সংগঠন প্ৰতিজন ব্যক্তি প্ৰতিজন কুটুম্বৰ লগত আমি আছোঁ সেইকাৰণে আমি কুটুম্ব বুলি কৈছোঁ আমি কুটুম্ব সুৰক্ষাৰ কাৰণে আমি আছোঁ কিন্তু তাকে কৰিবলৈ যাওঁতে যদি আমাৰ বুকুত সোমাই কোনোবাই আমাক হানটো মাৰে কোনোবাই যদি আমাৰ নৱপ্ৰজন্মক যুৱ প্ৰজন্মক স্বাৱলম্বী কৰাত স্বাৱলম্বী অসম গঢ়াত শাৰীৰিকভাৱে মানসিকভাৱে বৌদ্ধিকভাৱে আধ্যাত্মিকভাৱে ব্যক্তিত্ব বিকাশ ঘটাই আমি অৰ্থনৈতিক সামাজিক সাংস্কৃতিক ৰাজনৈতিকভাৱে এজন ব্যক্তিক নিৰ্মাণ কৰাত যদি আমাক কোনোবাই বাধা দিয়ে সেয়া যিকোনো সংগঠনেই নহওক তেওঁলোকে অসম বিৰোধী কাম যদি কোনোবাই কৰিছে অসমৰ যুৱ প্ৰজন্মক বিপথে পৰিচালিত যদি কোনোবাই চেষ্টা কৰিছে আৰু কোনোবাই যদি অসমৰ প্ৰতিজন যুৱক যুৱতীক গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰাৰ প্ৰয়াস কৰিছে তেতিয়াহ'লে তেওঁলোকৰ যিকোনো আমাৰ শত্ৰু হ'ব আমাৰ কথা স্পষ্ট মৰম কৰিব আমি মৰম দিম আমাক সেৱা কৰিব তো আমি তেওঁলোকক বেছিকৈ সেৱা কৰিম কথাটো তেনেকুৱা কাৰণ আৰু যদি আঘাত দিয়েতো আঘাত পাব এতিয়াতো সেই দিনটো নাই গালখন পাতিলে বোলে মই গালখন পাতি দিম আৰু দুটা চৰ মাৰি থৈ যা বুলি এতিয়া নাপাতো এতিয়াতো গালত চৰ দুটা মাৰিবি পাৰিলে হাতখনে কাটি পেলাম মানে আমাৰ কথাবোৰ স্পষ্ট যোনেই নহওক কাৰণ বহুত সময়ত দেখিছোঁ এই যে ভাতৃঘাতী সংঘৰ্ষ বুলি কয় আমাৰ ভিতৰত থকা সেই মিৰ্জুমলাৰ সময়ৰ পৰা আমি ইয়াতো লাচিতৰ লগত যেতিয়া প্ৰথম হাৰিলে এই ৰামসিংহই আহিছিল এটা আমাৰ এজন মানুহ আহিছিলে মোগলৰ লগত তো বিভিন্ন সময়ত দেখিছোঁ হয়নে গতিকে বদনো আছে আমি জানো সেইবোৰ গতিকে এনেকুৱা মানুহবোৰ যিবোৰ আছে তেওঁলোকক উলিয়াব লাগিব যেনে কুৰুক্ষেত্ৰত ধৰ্ম প্ৰতিষ্ঠাৰ কাৰণে নিজৰ পৰিয়ালৰ মাজতে হৈছে প্ৰয়োজনত ধৰ্ম প্ৰতিষ্ঠাৰ কাৰণে কৰিব লাগিলে কৰিব লাগিব কোন সংগঠন নামটো অপ্ৰাসংগিক কিন্তু তেওঁলোকৰ আচৰণটো প্ৰাসংগিক